আৰু গাইছ এতিয়া ৰেডি মোৰ লাইটটো জ্বলি ৰেডি হৈ গ'ল একা অকমান আন্ধাৰ কৰি দিছো সব খিকি মাৰি লওঁ আন্ধাৰ 1 2 3 চাও গাইছ খতম নমস্কাৰ নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভাল মোৰো ভাল আৰু মানে বহুত দিন ৰাইড কৰা নাই আৰু ভাবিছোঁ ৰাইড এটা কৰোঁ মানে আজি নকওঁ কাইলৈ কৰিম মানে কাইলৈ গৈ আছোঁ গৰম পানী যোৱাটোৰ লগত আহিব আমি একেলগে ৰাইড কৰিম আৰু গাইছ গৰম কেনেকুৱা পৰিছে ক'ব গৰমে মৰম দিছে নে গাইছ যদি দিছে কমেণ্টত জনাব ক'ত কেনেকুৱা গৰম দিছে আমাৰতো ধামাকা দিছে আজিহে বতৰ অকণমান ভাল কৰিছে চাওক এইকেইদিন এনেকুৱা টিকা ফটা ৰ'দ দিছে গাইছ কি ক'ম বহুত দুখ লাগি আছে আমি বাহিৰলৈ যাবও পৰা নাই আৰু কিনো ৰাইড কৰিব ইমান ৰ'দত ন আৰু ইমান গৰমৰ ৰাইড কৰিবলৈ অকণ দিগদাৰ হয় মানে যিহেতু পুৱা ৰ'দ দি থাকে ন ৰ'দ দি থাকিলে চাইকেলখন বহুত কষ্ট পায় মানুহটো বহুত কষ্ট হয় সেইটো কাৰণে ৰাইড কৰা নাই আৰু ভাবিছোঁ এই যে ৰাইডটো কৰোঁ গৰম পানীত আৰু যোৱাটোৰ পৰা আহিব লগা আৰু মোৰ চাইকেলখন এটা প্ৰব্লেম হ'ল মানে পেডেল বাৰ ভাগি থাকিলে মানে এই জাষ্ট পেডেল পাত ভাগি থাকিলে এতিয়া ঠিক কৰি আনোগৈ পেডেল পাত আৰু এতিয়া যাওঁ পটককৈ পেডেল পাত ঠিক কৰি আনো তাৰপৰা চব দেখুৱাইছে চাই থাকিব আৰু যদি মোৰ চেনেল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব যিহেতু পইচা মেইন পইচা লাগিবই পইচা নহ'লে একো কাম নাই আৰু এতিয়া মই চুলি কাটিছিলোঁ মানে মইতো যিহেতু চুলি কাটি থকা আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছে নিশ্চয় গম পাইছেই মানে পইচা চুলি কাটিছে আপোনাৰ ঘৰতে আৰু এতিয়া পইচা 70 টকা আছে আৰু 30 টকা উলিয়াই আপোনালোকে পেডেল দুপতে লগাম তাত নলগাম অলপ আৰু যিহেতু ৰাইড অকণমান সাজু হৈ আছোঁ গৰম পানী ধামাকা ৰাইড কৰিম পুৱা ধামাকা ভিডিঅ' দিম নাই কি কয় আৰু পুৱা ৰাইডৰ কাৰণে সাজু হওঁ এতিয়া এখন পথ ঠিক কৰি আনোগৈ মানে মোৰ আনি ধুনীয়াকৈ বনাই আনোগৈ গাখন ধুৱাই আনোগৈ আৰু চাৰ্ভিচিংটো কৰি আনোগৈ নে বলক আৰু গাইছ চাইকেল ঠিক কৰি আনিলোঁ আৰু চাইকেল ঠিক কৰিলোঁ মানে পেণ্ডেল দুপৰ লগালোঁ চকা টকাত টানিলোঁ আৰু তেল চেল দিলোঁ ধুনীয়া হৈ গ'ল এতিয়া ফ্ৰী হৈ গ'ল এনেকুৱা ফ্ৰী হৈ গ'ল চাইকেলখন এতিয়া আৰু মানে আমাৰ ঘৰত এটা নতুনকৈ আলহী আহিছে মই দেখুৱাম আপোনালোকক আহক এইটো চাওক আমাৰ টিংকু মানে নতুনকৈ ভাতো কলতে আনিছোঁ তেনেকুৱা লাগিছে গাইছ ইয়াৰ নামটো ৰাখিছোঁ টিংকু আপোনালোকে কিবা এটা পাই যদি জনাব মোৰ ইয়াৰ নাম হৈছে টিংকু হাই টিংকু আৰু ইয়াৰ বহুত সৰু হৈ আছে সোনকালে ডাঙৰ কৰিব পায় টিংকু টাটা বাই বাই গৈ থাকা দিয়া মানে লাইটটা আনিছোঁ লাইটটো ধুনীয়াকৈ আপোনাক লগাই দেখুৱাইছোঁ এইবিলাক দেখিছে নে এইবিলাক ধুনীয়াকৈ লগাই দেখুৱাইছোঁ কেনেকুৱা হৈছে মোৰ এতিয়া ৰুমটো পাইছোঁ আৰু এইটো হৈছে মোৰ টিংকু সেইটো কৰে আৰু গাইছ এতিয়া ৰেডি মোৰ লাইটটো জ্বলি ৰেডি হৈ গ'ল তাকে অকণমান আন্ধাৰ কৰি দিছোঁ চব খিকি মাৰি লওঁ আন্ধাৰ 1 2 3 চাওক গাইছ এতিয়াহে যাব পাৰে লাইটটো মানে এটা লাইন আছে জ্বলাই মানে বেটেৰী নজ্বলাইছে ৰিম'ট ওপৰত আছে এনে ৰিম'ট আছে মানে ইয়াৰ মানে খাতা কোৱালিটি আছে কালাৰটো ইয়াত দেখিব পাৰে মানে এইটো আছে পুৰা ৰিম'ট কণ্ট্ৰল দিছেনে এইটো অন অফ আছে আৰু ইয়াত এতিয়া বহুতো মোড আছে ইয়াত এইটো আছে ৰেড এইটো আছে গ্ৰীণ এইটো হৈছে যিয়ে আপোনাৰ যি মন যায় ট্ৰাই কৰিব পাৰিব এইটো ৰিম'টত আৰু ইয়াত অপশ্যন আছে আপোনালোকে পুৰা স্পীডত কৰিব পাৰিব আৰু পুৰা শ্ল' কৰিব পাৰিব এইটো মোৰ একদম ধিপিক ধাপাকৈ জ্বলি থাকিব আৰু মই ৰাতিকৈ ভিডিঅ' কৰি দেখোন ধুনীয়াকৈ আপোনাক এতিয়া ভিডিঅ'টো মানে যদি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বাই আৰু নেক্সট ভিডিঅ' ধামাকা আহিছে গৈছোঁ